দোস্ত কি খবৰ? তো দোস্ত আৰম্ভ হৈ গ'ল গোলাঘাটত বিজয়া দশমী পৰ্ব। এতিয়া প্ৰতিমাসমূহ ইয়াৰ পৰা লৈ যোৱা হ'ব, প্ৰত্যেকটো মণ্ডপৰ পৰাই নি ধনশিৰি নদীত বিলীন কৰা হ'ব। গতিকে আপোনালোক দেখুৱাম এতিয়া কেই ধৰণৰ কি কৰা হৈছে। তো দোস্ত এইদৰে আজি দুৰ্গা বিসৰ্জন চলি আছে। আপোনালোকে দেখা পাব পাৰিছে কিমান মানুহৰ মাজত দুৰ্গা দেৱীক লৈ যোৱা হৈছে বিসৰ্জনৰ কাৰণে। ধনশিৰি নদীত গৈ ইয়াৰ বিসৰ্জন দিয়া হ'ব। তো দোস্ত এইদৰে গোলাঘাটত আজি দুৰ্গা দেৱীৰ বিসৰ্জন হৈছে। বিসৰ্জন এতিয়া চলি আছে আৰু আপোনালোক এই ভিডিঅ' কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি চাই ভাল লাগে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লগতে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব বুলি আশা প্ৰকাশ কৰিলোঁ। ধন্যবাদ।